আমি অসম ডিগ্ৰী মহাবিদ্যালয়ৰ আহ্বানত আজি আমাৰ ওৰাং কলেজ কলাগুৰু বিষ্ণু ৰাভা ডিগ্ৰী কলেজৰ অনাশিক্ষক কৰ্মচাৰীও এই 4দিনীয়া কৰ্মবিৰতি কাৰ্যসূচীত আমিও অংশগ্ৰহণ কৰিছোঁ। যোৱা 2021 চনৰ 1 জানুৱাৰীৰ পৰা বলবৎ হোৱাকৈ অসম চৰকাৰে যি 33খন কলেজ তথা এম ই স্কুলৰ পৰা আৰম্ভ কৰি অনাশিক্ষকসকলক যি বঞ্চনাৰে ফিক্স পে ৱাইজত বা ফিক্স পে চেলাৰি দি আমাক অন্যায় কৰি আছে, ইয়াৰ প্ৰতিবাদত আমি আজি কৰ্মবিৰতি লৈছোঁ। যে সঁচাকৈ বৰ দুখজনক, একেখন প্ৰতিষ্ঠানত থাকিও একেখন প্ৰতিষ্ঠানৰ প্ৰিন্সিপালকে আদি কৰি প্ৰবক্তাসকলক চৰকাৰে নিয়মীয়া কৰি দিলে, কিন্তু অনাশিক্ষক কৰ্মচাৰী যি ন্যূনতম বেতন পোৱা এখেতসকলকহে ফিক্স পে আকৌ ন্যূনতম কৰি 10,000ৰ পৰা 13,000ৰ ভিতৰত আমাক খটুৱাই আছে। কিন্তু কাম যিমানখিনি কলেজ বা এখন ইনষ্টিটিউটৰ কাম কাজ থাকে গোটেইবিলাক ফৰগ্ৰেডৰ পৰা আৰম্ভ কৰি কেৰাণীসকলে বৰ নিয়াৰিকৈ কৰিবলগীয়া হয়। আৰম্ভণিৰ পৰা দৰ্জা বন্ধ কৰালৈকে চকীদাৰবিলাকে কাম কৰিবলগীয়া হয়। এজন ছাত্ৰ এডমিশ্যন কৰাৰ পৰা BA পাছ কৰি ওলাই যোৱাৰলৈকে কেৰাণীবিলাকে সকলোবিলাক কাম কাজ কৰিবলগীয়া হয়। তেনে ক্ষেত্ৰত আমাক কি কাৰণত তেনেকৈ ইমান অন্যায়ভাৱে ৰখাই থ'লে, এইটো বৰ দুখজনক। সেয়ে আমি আজি এই মঞ্চৰ পৰাই আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যে অন্যান্য চৰকাৰী নিয়মত আমাৰ এই 33খন মহাবিদ্যালয়ৰ যে অনাশিক্ষক কৰ্মচাৰীসকলক যাতে ৰেগুলাৰ কৰি চৰকাৰী সমহাৰত সমদৰমহা সমমৰ্যাদা দিব বুলি আমি আজি আহ্বান জনাইছোঁ। এই আহ্বানৰ প্ৰতি যদি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে তেনেহ'লে আমি পৰৱৰ্তী সময়ত আৰু অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে যি অধ্যক্ষসকল, এই অধ্যক্ষসকলেও আমি ভাবোঁ এখেতসকলেও আমাৰ প্ৰতি দায়বদ্ধ ৰাখক আৰু আমাৰ হৈ যাতে এখেতসকলে প্ৰশাসনিকভাৱে আগবাঢ়ি যাবলৈ আমি অনুৰোধ কৰিলোঁ। টিউটৰসকলক তেওঁলোকে 5 বছৰ সময় বান্ধি দিছিল আৰু নিয়মীয়াকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। আপোনালোকৰ ক্ষেত্ৰত অনিয়ম নিশ্চয় হোৱা বুলি আপোনালোকৰ অভিযোগ? নিশ্চয় আছে। 2018 চনৰ যি এডুকেশ্যন এক্ট, এইমতে সেয়া এমেণ্ডমেণ্ট কৰি টিউটৰসকলক যিবিলাকৰ শিক্ষাগত অৰ্হতা বা ফুলফিল নাছিল, নেট স্লেট নাছিল, BEd বা DLEd নাছিল, এখেতসকলক টিউটৰ কৰি ৰাখিলে। এখেতসকলে নিজৰ কাৰণে হৈছে বা নিজৰ যি কৰিবলগীয়া নিজৰ কামবিলাক নকৰাৰ কাৰণে হওক বা যিকোনো হওক, কিন্তু আমাৰ ক্ষেত্ৰত তেনেকুৱা কোনো নাছিলে যে কোনো নিৰ্ধাৰিত ডিপ্ল'মা লাগিব বা তেনেকুৱা অন্যান্য তেনেকুৱা কোনো ক্ৰাইটেৰিয়াৰ কোনো কথা নাছিলে। তথাপিও যে আমাক তেনেকৈ বঞ্চনা কৰি ৰাখিলে, ইয়াৰ প্ৰতি আমাৰ সকলোৰে বহুত ক্ষোভ আছে আৰু এই ক্ষোভ পিছলৈ আৰু বিশেষভাৱে আমি উজাৰিবলৈ বাধ্য হ'ম।